দীপলিনা ডেকাৰ ফটো ভাইৰেল ছ'চিয়েল মিডিয়াত। এতিয়া চৰ্চাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, অসমৰ নতুন প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ কেইকপিমান ফটো বৰ্তমান ভাইৰেল ছ'চিয়েল মিডিয়াত। আজি কিছুদিনৰ পূৰ্বতে উঠা কেইকপিমান ফটো লৈ চৰ্চাত অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকলৈ সেই ফটো কেইকপিৰ লগতে এটা সৰু ভিডিঅ' লৈ আনিছোঁ দীপলিনা ডেকাৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় বুজিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে যদি চাই ভাল পায়, ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি জনাব আপুনি দীপলিনা ডেকাৰ গীতবোৰ শুনি কেনে পায়। এতিয়া বোলে আমি ভিডিঅ'টো চাই লওঁ।